নমস্কাৰ আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই অসমৰ উৎসৱ পাৰ্বণৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। ইয়াৰ যোৱাকালি মই ফাৰ্ষ্ট পাৰ্টটো লৈ আহিছিলোঁ। যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই তেন্তে মই ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। কাৰ্বি জনগোষ্ঠীসকলে কি উৎসৱ পালন কৰে সেই বিষয়ে জানো আহক। কাৰ্বি জনগোষ্ঠীসকলে ছজুন পূজা পালন কৰে। এই পূজা পোনপটীয়াকৈ ধৰ্মীয় জীৱনৰ লগত জড়িত। এই পূজাৰ লগত জড়িত দেৱতাসকল স্বৰ্গৰ বুলি বিশ্বাস কৰি অহাৰ বাবে এই পূজাক স্বৰ্গ পূজা বুলি কোৱা হয়। কিন্তু পূজাৰ লগত যিখিনি কাহিনী আছে সেইখিনি কৃষি ক্ষেত্ৰৰ লগত জড়িত। কাৰ্বি সমাজত ৩-৪ বছৰৰ অন্তৰে অন্তৰে এই পূজা পালন কৰা হয়। ইয়াৰ বাবে নিৰ্ধাৰিত কোনো দিন নাই। ছজুন পূজাৰ প্ৰধান উপাস্য দেৱতা হ'ল বাৰিথে অৰ্থাৎ ইন্দ্ৰ, আৰ্পি আৰু বীৰেন, যাক অগ্নি দেৱতা বুলি কোৱা হয়। ছজুন পূজা ৩ দিনীয়াকৈ অনুষ্ঠিত হয়। প্ৰথম দিনা ১টা বা ২টা, দ্বিতীয় দিনা ২টা বা ৩টা আৰু তৃতীয় দিনা ৩টা বা ৪টা গাহৰি বলি দিয়া হয়। গৃহস্থৰ অপায় অমংগল দূৰীকৰণৰ বাবে ছজুন পূজা অনুষ্ঠিত কৰা হয়। কাৰ্বি জনগোষ্ঠীসকলৰ আন এক উৎসৱ হ'ল ৰংকেৰ পূজা। কাৰ্বিসকলে এসময়ত ঝুম খেতি কৰিছিল। পাহাৰীয়া অঞ্চলত এতিয়াও ঝুম খেতি কৰা হয়। ঝুম খেতিৰ বিপদ-বিঘিনি নহ'বলৈ আৰু গাঁৱৰ ৰাইজৰ ৰোগ ব্যাধি মহামাৰী আদিৰ পৰা হাত সাৰিবলৈ পুৰুষসকলে সমূহীয়াভাৱে কৰা উৎসৱ হ'ল ৰংকেৰ পূজা। কাৰ্বি জনগোষ্ঠীৰ আন এক উৎসৱ হ'ল চমাংকান। চমাংকান কাৰ্বি সমাজত মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে কৰা হয়। মৃতকৰ আদ্য-শ্ৰাদ্ধৰ লগত জড়িত হ'লেও কাৰ্বি সমাজত ই জাতীয় উৎসৱৰ দৰে আদৰণীয় হৈ আহিছে। চমাংকান অথবা মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান তেওঁলোকৰ জাতীয় উৎসৱ সদৃশ। অসমৰ আন এক জনগোষ্ঠী হৈছে ডিমাছা কছাৰীসকল। ডিমাছা কছাৰীসকলে কি উৎসৱ পালন কৰে? বিখু উৎসৱ তেওঁলোকে পালন কৰে। ডিমাছাসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস হ'ল কৃষি। ডিমাছাসকলৰ বয়োজ্যেষ্ঠসকলৰ মতে বিখু উৎসৱ হ'ল মিলনৰ উৎসৱ আৰু সমগ্ৰ বছৰৰ ক্লান্তি অৱসাদ দূৰ কৰি নতুন বছৰৰ বাবে দেহ-মনক সতেজ আৰু প্ৰাণৱন্ত কৰি তোলাৰ এক উৎসৱ। অসমৰ আন এক জনগোষ্ঠী হৈছে ৰাভাসকল। ৰাভাসকলে কি উৎসৱ পালন কৰে? বাইখু উৎসৱ পালন কৰে। ৰাভাসকলৰ এক উৎসৱ হ'ল বাইখু। ৰাভাসকলে কৃষি কৰ্ম কৰাৰ আগতে বসন্ত কালত এই উৎসৱ পালন কৰে। পূজা-পাতলৰ জৰিয়তে বাইখু দেৱতাক সন্তুষ্ট কৰি ভূমিৰ উৰ্বৰা শক্তি বঢ়াবৰ বাবে এই উৎসৱ পালন কৰে। আপোনালোকে এইবোৰ কোনটো জনগোষ্ঠীয়ে কি উৎসৱ পাৰ্বণ পালন কৰে এইখিনি আপোনালোকে মনত ৰাখি থ'ব। প্ৰায়বোৰ পৰীক্ষাতে এনেধৰণৰ কুৱেশ্যন কিন্তু অহা দেখা যায়। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।